নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত আপোনালোকক সকলোকে 5টা জেনেৰেল নলেজৰ কুৱেশ্যন সুধিম আৰু সময় থাকিব 5 ছেকেণ্ড। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। প্ৰত্যেকটো কুৱেশ্যনৰ 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকক আৰু শেষত আপোনালোকক এটা কুৱেশ্যন সোধা হ'ব। সেই কুৱেশ্যনটোৰ আনচাৰ আপোনালোকে কাৰেক্ট এনচাৰ দিব পাৰিলে নেক্সট ভিডিঅ'ত আপোনালোকৰ কমেণ্টসমূহ মেনশ্যন কৰা হ'ব। তেতিয়াহ'লে বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম প্ৰশ্নটো আপোনালোকক আগবঢ়াইছোঁ। ভাৰতৰ সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা কি? তো আপোনালোকক 5 ছেকেণ্ড সময় দিয়া হৈছে। প্ৰশ্নটোৰ উত্তৰ হৈছে জ্ঞানপীঠ বঁটা। দ্বিতীয় প্ৰশ্নটো হ'ল 2019 বৰ্ষৰ গণৰাজ্য দিৱসত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল? সময় ষ্টাৰ্ট হৈছে। ডক্টৰ উদ্ধৱ ভৰালীক। তৃতীয় প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? সময় আৰম্ভ হৈছে। উত্তৰটো হ'ল পদুম ফুল। এতিয়া 4 নম্বৰ প্ৰশ্নটো হ'ল জয় হিন্দ শ্লোগানটো কাৰ আছিল? সময় আৰম্ভ হৈছে। উত্তৰটো হ'ল নেতাজী সুভাষ চন্দ্ৰ বসু। এতিয়া আহিল 5 নম্বৰ প্ৰশ্ন। তো 5 নম্বৰ প্ৰশ্নটো হ'ল কম্পিউটাৰৰ সম্পূৰ্ণ অৰ্থ কি? সময় আৰম্ভ হৈছে। উত্তৰটো হ'ল কমনলি অপাৰেটেড মেচিন পাৰ্টিকুলাৰলি ইউজ ফৰ টেকনিকেল এডুকেশ্যনেল ৰিচাৰ্চ। আকৌ এবাৰ কৈছোঁ মই, কমনলি অপাৰেটেড মেচিন পাৰ্টিকুলাৰলি ইউজ ফৰ টেকনিকেল এডুকেশ্যনেল ৰিচাৰ্চ। তো এইকেইটাই আছিল আজিৰ প্ৰশ্ন। তো আপোনালোকলৈ এইটো প্ৰশ্ন যে ৰেমৰ ফুল ফৰ্ম কি? ৰেমৰ সম্পূৰ্ণ অৰ্থ কি? আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত মই আপোনালোকৰ কমেণ্টবোৰ মেনশ্যন কৰিম আৰু আপোনালোকৰ নামবোৰ কৈ দিম। তো ঠিক আছে। তো আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিব, লাইক এটা কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ন'টিফিকেশ্যন আপোনালোকে পাবলৈ গ'লে আপোনালোকে বেলটো প্ৰেছ কৰি থ'ব। তো ভিডিঅ'টো ইমানেই।